দৃশ্যবোৰ হৈছে আপোনালোকৰ এনেধৰণৰ যে মই এটা ভিডিঅ' এটা দিছিলোঁ, ওপৰত ডিছক্ৰিপশ্যনত লিংকত দিয়া আছে, বানপানীৰ সাহায্যৰ কাৰণে। তো আপোনালোকে তাতে অলপমান ডনেশ্যন কৰিছে চাগে ভাবা হিচাপত। তো আজি ডনেশ্যন দিয়াৰ টাইম আহিছে। আজি আমি মৰিগাঁও গৈ আছোঁ ডনেশ্যন দিবৰ কাৰণে। তো ডনেশ্যন দিবৰ কাৰণে জুম কাৰ এখন বুক কৰিছোঁ। আজি জুম কাৰখন আছে আপোনালোকৰ এয়াৰপৰ্টত। তো তাৰ পৰা গাড়ীখন আনিব যাম, পিক আপ কৰি কেনে লখৰাত আমাৰ যিখিনি বস্তু আছে ডনেশ্যনৰ এইখিনি লোড কৰি কেনে তাৰ পৰা মৰিগাঁও ফালে যাম। লগৰ এটা আছে ডেনি, তো তাৰ লগত গৈ আছোঁ। সি অহাৰ সময়ত স্কুটিখন লৈ নিব, মই জুম কাৰখন ল'ম। তো আৰম্ভ কৰোঁ। জুম কাৰখন এয়াৰপৰ্টৰ পৰা পিক আপ কৰি আমি লখৰাৰ ফালে গতি কৰিলোঁ। তাৰপিছত আপোনালোকে দিয়া ডনেশ্যনৰ পইচাৰে আমি চাউল, পিঁয়াজ, আলু, নিমখ, তেল, চেনিটেৰী নেপকিন, মাস্ক এই সকলোবোৰ পেকিং কৰি গাড়ীত উঠালোঁ। তাৰপিছত আমি মৰিগাঁৱলৈ গতি কৰিলোঁ। তো বস্তুখিনি তাতে লোড কৰি কেনে লগৰকেইটাৰ লগত আমি ক'ত যাই আছোঁ? মৰিগাঁও ন? মৰিগাঁৱৰ ফালে গৈছোঁ। ফিউলটো ভৰাই লওঁ, তাৰপিছত জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ আৰু ডাইৰেক্ট আপোনালোকক হেৰিতে লগ পাম, য'ত ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আমি তাতে লগ ধৰিম। इन महोदय को क्या प्रॉब्लम है भाई? তো চিন কি হ'ল, ইয়াতে আমি ইয়াৰে অলপ জেগাত আমি বস্তু দিলোঁ, বাট ইয়াতে কি হ'ল মানুহবিলাক ফেলি আছে। তো তাৰ কাৰণে আমি কি কৰিছোঁ যে ইয়াৰে এটা লিডাৰ এটা বিচাৰি ওলাইছোঁ, বা মুখীয়া টাইপ বা যিকোনো ইয়াতে ইউথ এটা হয়। তো তাক বিচাৰি আনি কিনে তাক বস্তুখিনি দিব দিছোঁ। তো সি কৈছে যে বস্তুখিনি দি দিম। আমাৰ এতিয়া তাতে আমি 50 দিলোঁ, ইয়াতে কমচে কম 60 বা 70 এনেকুৱা কৰি কিবা এটা দিম। তাৰপিছত আমি বস্তুখিনি দি কিনে আমি ঘৰমুৱা হৈ যাম। তো চাওক কিমান টাইম লাগে। এতিয়া আপোনালোকৰ 220 হৈছে, বাকী গুৱাহাটী ইয়াৰ পৰা 110 কিলোমিটাৰ।
বাইদেউ আপোনালোকৰ যিবিলাক হেৰি আছে ন 52টা হিচাপত ইয়াতে বস্তুখিনি দি দিছোঁ আপোনালোকে দাদাৰ পৰা মিলাই কিনে লৈ ল'ব ঠিক আছে আৰু আমি কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা অহা নাই এটা কমিউনিটিৰ পৰা আহিছোঁ গভৰ্ণমেণ্টৰ পৰা কোনো অহা নাই আমাৰ ইয়াতে আপোনালোকে দিয়া দান বৰঙণিৰ সহায়তে আজি আমি এই বানপীড়িত লোকসকলৰ বাবে কিবা এটা কৰিব পাৰিছোঁ আজি মই ধন্যবাদ দিব বিচাৰোঁ AS01 বাইকাৰ্ছ আৰু তাৰ লগত জড়িত হৈ থকা সকলো সদস্যকে তেখেতসকলৰ বাবে আজি এই সৰু কামটো আমি ভালকৈ সম্পূৰ্ণ কৰিব পাৰিলোঁ আগলৈও যাতে আমি এনেধৰণৰ কাম কৰি যাব পাৰোঁ সেই আশা ৰাখি আজিৰ কাৰণে এৰিলোঁ মই গুৱাহাটী এক্সপ্ল'ৰাৰ আপোনালোকক নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে